সমাজ বিজ্ঞানৰ ৰাজনীতি আৰু অৰ্থবিজ্ঞান পাঠ্যপুথিৰ আমি আগৰটো আলোচনাত অৰ্থনীতি বিজ্ঞানৰ কেইটামান মৌলিক ধাৰণাৰ বিষয়ে আলোচনা কৰিছিলোঁ। আজি আমি আন 4টা মৌলিক ধাৰণা আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। আজিৰ শিক্ষণীয় বিষয় হ'ল অৰ্থনীতি বিজ্ঞানৰ প্ৰাথমিক ধাৰণাসমূহ। আমি মাত্ৰ 4টা ধাৰণা আলোচনা কৰিম। আগৰ ক্লাছত আমি 4টা পাতিলোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, অৰ্থবিজ্ঞানৰ এটা গুৰুত্বপূৰ্ণ ধাৰণা হ'ল কল্যাণ, ৱেলফেয়াৰ। কল্যাণ। এতিয়া প্ৰশ্নটো হ'ল কল্যাণ মানে কি? কল্যাণ হ'ল কোনো ব্যক্তি বা সংগঠন বা চৰকাৰী পক্ষৰ দ্বাৰা আন ব্যক্তি বা আন সংগঠন বা সমূহ জনগণৰ যদি কিছু উপকাৰ আহে তাকে আমি এক অৰ্থত কল্যাণ বুলি কওঁ। কল্যাণ হ'ল এটা পক্ষই আন এটা পক্ষক কৰা কিছু উপকাৰ। এই কল্যাণ দুই ধৰণৰ। একটো হৈছে আৰ্থিক কল্যাণ, আৰু আনটো হৈছে অনাৰ্থিক কল্যাণ। আৰ্থিক কল্যাণ আৰু অনাৰ্থিক কল্যাণ। আৰ্থিক কল্যাণ টকা বা মুদ্ৰাৰ লগত জড়িত, অৰ্থাৎ মুদ্ৰাৰ বিনিময়ত এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিয়ে যেতিয়া উপকৃত হয়, উপযোগিতা লাভ কৰে বা উপকাৰ পায়, তাক আমি কওঁ আৰ্থিক কল্যাণ। আৰু অনাৰ্থিক কল্যাণ হ'ল যে যিবিলাক কল্যাণ ধন বা টকা পইচাৰ লগত জড়িত নহয়, অৰ্থাৎ শিশু এটা ডাঙৰ দীঘল কৰাত মাতৃৰ যি ভূমিকা, সেয়া কোনো টকাৰে বা মুদ্ৰাৰে পৰিমাপ কৰা সম্ভৱ নহয়। সেয়া হৈছে অনাৰ্থিক কল্যাণ। বুজি পাইছানে? আৰ্থিক কল্যাণৰ লগত অৰ্থৰ দিশটো, টকা পইচাৰ দিশটো সম্পূৰ্ণৰূপে জড়িত। অনাৰ্থিক কল্যাণ কিন্তু টকাৰে জুখিব পৰা নাযায়। আৰু অৰ্থনীতি বিজ্ঞানৰ সমগ্ৰ আলোচনা কিন্তু আমি আৰ্থিক কল্যাণৰ লগত জড়িত কথা বতৰাখিনিতহে গুৰুত্ব দিম। এতিয়া অনাৰ্থিক কল্যাণৰ বিভিন্ন প্ৰকাৰ আছে। অনাৰ্থিক কল্যাণৰ প্ৰথমটো হৈছে শিশু কল্যাণ। আন এটা অনাৰ্থিক কল্যাণৰ আন এটা ভাগ হৈছে দৰিদ্ৰ সহায়, যিটো চৰকাৰে নিজেও কৰে বা ব্যক্তিয়েও কৰে, যিটোৰ লগত কোনো ধৰণৰ তেওঁলোকে দৰিদ্ৰজনে বিনিময়ত পৰিশোধ কৰিব নালাগে। বিনামূলীয়া চিকিৎসা সেৱা, বিনামূলীয়া অন্যান্য সেৱাসমূহ চৰকাৰে দৰিদ্ৰসকললৈ আগবঢ়ায়, সেয়া অনাৰ্থিক কল্যাণ। বা দৰিদ্ৰ শিশুৰ বাবে শিক্ষা, বিনামূলীয়া শিক্ষা, দৰিদ্ৰ শিশুৰ বাবে বিনামূলীয়া শিক্ষা, এয়াও অনাৰ্থিক কল্যাণ। এইটো চৰকাৰী তৰফত জনগণলৈ আগবঢ়োৱা হয়। তাৰপিছতে তোমালোকে জানা যে বৰ্তমান সময়ত চৰকাৰে কিছুমান জনসাধাৰণক চৰকাৰী চিকিৎসালয়বিলাকত বিনামূলীয়া ঔষধৰো যোগান ধৰে। ঔষধৰ যোগান, যিটো বিনিময়ত কোনো ধৰণৰ অৰ্থৰ নলয়। আৰু বৃদ্ধসকলৰ বাবে কিছু বৃদ্ধ পেঞ্চনৰ দৰে কিছু ব্যৱস্থা গ্ৰহণ কৰে। গতিকে বৃদ্ধ পেঞ্চনৰ যোগেদি আচলতে বৃদ্ধ লোকক যি সহায় কৰে, সেই সহায়টো আচলতে অনাৰ্থিক কল্যাণৰ এটা অন্যতম দিশ, যেনে বৃদ্ধ পেঞ্চন, যিটোৰ লগত ডাইৰেক্টলি অৰ্থৰ কোনো সম্পৰ্ক নাই। গতিকে কিন্তু অৰ্থনীতি বিজ্ঞানত আমি আৰ্থিক কল্যাণৰ দিশটোহে অধ্যয়ন কৰিম।
আন এটা গুৰুত্বপূৰ্ণ ধাৰণালৈ আগবাঢ়িছোঁ, সেইটো হৈছে দৰ বা প্ৰাইচ। যেতিয়া দ্ৰব্য সামগ্ৰী এটা ক্ৰেতা এজনে বিক্ৰেতা এজনৰ পৰা ক্ৰয় কৰিবলগীয়া হয়, তেতিয়াহ'লে ক্ৰেতাজনে এটা নিৰ্দিষ্ট দৰ ভৰিবলগীয়া হয়, নিৰ্দিষ্ট মূল্য ভৰিবলগীয়া হয়, আৰু সেই মূল্যটো টকাৰে পৰিশোধ কৰিবলগীয়া হয়। গতিকে যেতিয়া দ্ৰব্য এটা ক্ৰেতা আৰু বিক্ৰেতাৰ মাজত পাৰস্পৰিকভাৱে আদান প্ৰদান হৈ যি মূল্যত সেই দ্ৰব্যবিধ বিক্ৰী হয়, ক্ৰয় বিক্ৰয় হয়, সেই মূল্যটোকে আমি কি বুলি কওঁ? দৰ বুলি কওঁ। তোমালোকে নিশ্চিতভাৱে যিকোনো বস্তুৰ MRP লিখা কথা গম পাইছা। MRP মানে কি? মেক্সিমাম ৰিটেইল প্ৰাইচ। অৰ্থাৎ যিকোনো দ্ৰব্যৰ MRP মানে হৈছে সৰ্বাধিক খুচুৰা মূল্য। সেই মূল্যতকৈ বেছি দ্ৰব্যটোৰ দৰ বা মূল্য ল'ব নোৱাৰে। গতিকে দৰো অৰ্থনীতি বিজ্ঞানৰ এটা গুৰুত্বপূৰ্ণ ধাৰণা, আৰু গোটেই বহুবিলাক আচলতে অৰ্থনৈতিক আলোচনা দৰক লৈয়ে পৰিচালিত হয় বা দৰক লৈয়ে আলোচিত হয়। আন এটা গুৰুত্বপূৰ্ণ ধাৰণা হৈছে যোগান, ছাপ্লাই। ছাত্ৰ ছাত্ৰীসকল, আমি আগৰ আলোচনাত পাইছিলোঁ যে উৎপাদন অৰ্থনীতিৰ এটা অন্যতম গুৰুত্বপূৰ্ণ পৰিসৰে সামৰা বিষয়, যে উৎপাদনকাৰীয়ে যিকোনো উৎপাদন, কৃষি উৎপাদন হওক বা ঔদ্যোগিক দ্ৰব্য সামগ্ৰীৰ উৎপাদন হওক, উৎপাদন কৰাৰ পিছত সেয়া যেতিয়া বজাৰলৈ বিক্ৰীৰ বাবে উলিয়াই নিয়ে, উৎপাদন যদি 100টা কৰিলে তাৰে যদি 50টা বজাৰলৈ যদি বিক্ৰীৰ বাবে উলিয়াই দিলে, সেই 50টাক আমি কি বুলি ক'ম? যোগান বুলি ক'ম। তাৰমানে এটা নিৰ্দিষ্ট দৰত, বজাৰত প্ৰচলিত দৰত উৎপাদনৰ সামগ্ৰিক উৎপাদনখিনিৰ পৰা বজাৰলৈ যেতিয়া যিখিনি উলিয়াই দিয়া হ'ল, সেই বিক্ৰীৰ বাবে বজাৰলৈ নিয়া উৎপাদনখিনিকে আমি কি বুলি কওঁ? যোগান বা ছাপ্লাই বুলি কওঁ। বুজি পাইছেনে? আৰু যাৰ লগত মুদ্ৰাৰ এটা বিপৰীতমুখী সম্পৰ্ক আছে, দৰৰ বিপৰীতমুখী সম্পৰ্ক আছে। তাৰমানে দৰ বাঢ়িলে যোগানটো বাঢ়ি যায়, অৰ্থাৎ প্ৰত্যক্ষ সম্পৰ্ক আছে। অৰ্থাৎ যোগানৰ লগত দৰৰ প্ৰত্যক্ষ সম্পৰ্ক আছে। দৰ বাঢ়িলে যোগান বাঢ়ি যায়, দৰ কমিলে যোগান কমি যায়। এটা গুৰুত্বপূৰ্ণ ধাৰণা অৰ্থনীতিৰ। আন এটা গুৰুত্বপূৰ্ণ ধাৰণা হৈছে বজাৰ। আমি ইতিমধ্যে কৈ আহিলোঁ যে উৎপাদনৰ যিখিনি বিক্ৰীৰ বাবে উলিয়াই অনা হয়, বিক্ৰীৰ বাবে ক'লৈ উলিয়াই আনিব? বজাৰলৈ উলিয়াই আনিব। গতিকে বজাৰ মানে কি? যে অৰ্থনীতি বিজ্ঞানৰ ভাষাত বজাৰ এক নিৰ্দিষ্ট ঠাই নহয়। আমি কোৱা সাপ্তাহিক বজাৰ বা শ্বপিং মল বা গুৱাহাটীৰ ৰেফাচি বজাৰ বা পাণ বজাৰ, এনেকুৱা ধৰণৰ এক নিৰ্দিষ্ট ঠাইকে অৰ্থনীতি বিজ্ঞানত বজাৰ বুলি কোৱা নহয়। বজাৰ হৈছে এনেকুৱা এটা ব্যৱস্থা য'ত ক্ৰেতা বিক্ৰেতাৰ মাজত প্ৰত্যক্ষ বা পৰোক্ষ আদান প্ৰদান হয়, আৰু যাৰ দ্বাৰা দ্ৰব্য সামগ্ৰীৰ দাম নিৰ্ধাৰণ হয়, আৰু যাৰ দ্বাৰা দ্ৰব্য সামগ্ৰীৰ ক্ৰয় বিক্ৰয় হয়। গতিকে বজাৰ হৈছে এক নিৰ্দিষ্ট ঠাইও বজাৰ বুলি আমি ক'ব পাৰোঁ, কিন্তু অৰ্থনীতি বিজ্ঞানত কেৱল নিৰ্দিষ্টকে বজাৰ বুলি কোৱা নহয়। য'ত বজাৰ হৈছে এটা বিশেষ ব্যৱস্থা য'ত ক্ৰেতা বিক্ৰেতাৰ মাজত ক্ৰেতা বিক্ৰেতাৰ মাজত প্ৰত্যক্ষ বা পৰোক্ষ আদান প্ৰদান হৈ দ্ৰব্যৰ দৰ নিৰ্ধাৰণ হৈ দ্ৰব্যটোৰ ক্ৰয় বিক্ৰয় সম্ভৱপৰ হয়। আমি বিভিন্ন শ্বপিং মলকো বজাৰ বুলি ক'ব পাৰোঁ, সাপ্তাহিক বজাৰবিলাকো বজাৰ বুলি ক'ব পাৰোঁ। লগতে বৰ্তমান সময়ত যিবোৰ অনলাইন ব্যৱস্থাৰে ফ্লিপকাৰ্ট, এমেজন আদিবিলাক নতুন ব্যৱস্থা আহিছে, সেইবিলাককো আমি বজাৰ বুলি ক'ব পাৰোঁ। ষ্টক মাৰ্কেট বুলি এখন বিশেষ শ্বেয়াৰ বজাৰ আছে, সেইখনক আমি বজাৰ বুলি ক'ব পাৰোঁ, যিখন মূলধন বজাৰ বুলি আচলতে কোৱা হয়। গতিকে অৰ্থনীতিত বজাৰ এটা ডাঙৰ বিষয়। বিভিন্ন ধৰণৰ বজাৰবিলাক আমি পাম। পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰ বুলি এখন বজাৰ আছে, এক্সিটেড বজাৰ বুলি এখন বজাৰ আছে, প্ৰতিযোগিতামূলক বজাৰ বুলি এখন বিশেষ বজাৰ আছে। এনেকৈ ধৰণে বিভিন্ন ধৰণৰ বজাৰ আমি অৰ্থনীতি বিজ্ঞানত আলোচনা কৰিবলগীয়া হয়, যিটো অৰ্থনীতি বিজ্ঞানৰ এটা গুৰুত্বপূৰ্ণ ধাৰণা। গতিকে আজি আমি ছাত্ৰ ছাত্ৰীসকল 4টা মূল অৰ্থনীতি বিজ্ঞানৰ ধাৰণা আলোচনা কৰিলোঁ। প্ৰথমটো হৈছে কল্যাণ,
যে এটা পক্ষই আন এটা পক্ষক সি ব্যক্তিগত বা সামূহিকভাৱে বা চৰকাৰী পক্ষই জনসাধাৰণৰ উপকাৰ তথা যেতিয়া কাম কাজত লিপ্ত হয় আৰু যদি সেই পক্ষটো উপকৃত হয় তেতিয়া আমি কল্যাণ বুলি কওঁ। এই দুই ধৰণৰ আৰ্থিক কল্যাণ আৰু অনাৰ্থিক কল্যাণ। আৰ্থিক কল্যাণৰ লগত টকা পইচাৰ কথাটো জড়িত থাকে আৰু অৰ্থনীতি বিজ্ঞানে আচলতে আৰ্থিক কল্যাণৰ দিশটোহে আলোচনা কৰে। অৱশ্যে অনাৰ্থিক কল্যাণতো যিবিলাক টকা পইচাৰে আমি জুখিব নোৱাৰোঁ, যেনে মাতৃৰ শিশুৰ প্ৰতি থকা মৰম চেনেহ বা ডাঙৰ দীঘল কৰাৰ ক্ষেত্ৰত যিটো ত্যাগ, সেয়া টকাৰে জুখিব নোৱাৰি। বা চৰকাৰেও শিশুৰ কল্যাণৰ কিছু ব্যৱস্থা লয়, দৰিদ্ৰক সহায় কৰিবৰ কাৰণে কিছু ব্যৱস্থা গ্ৰহণ কৰে, দৰিদ্ৰ শিশুৰ বাবে বিনামূলীয়া কল্যাণমূলক কিছু আঁচনি গ্ৰহণ কৰে, বিনামূলীয়া ঔষধৰ যোগান ধৰে, বৃদ্ধসকলক সহায় কৰিবৰ কাৰণে বৃদ্ধ পেঞ্চনৰ দৰে কিছু আঁচনি গ্ৰহণ কৰে, যিবিলাকৰ ক্ষেত্ৰত কোনো ধৰণৰ বিনিময় বা চৰকাৰে কোনো বিনিময় মূল্য নলয়। গতিকে সেয়া হৈছে অনা আৰ্থিক কল্যাণ। তাৰপিছত আমি এটা নতুন ধাৰণা পালোঁ কি দৰ। দৰ হৈছে দ্ৰব্য সামগ্ৰী এটাৰ আচলতে বিক্ৰী মূল্যটো, যিটো বজাৰত নিৰ্ধাৰণ হয়। তেওঁলোকে দৰৰ লগত জড়িত হয় যিখিনি বস্তু ক্ৰয় বিক্ৰয় কৰাৰ ক্ষেত্ৰত। তাৰপিছত হৈছে যোগান। উৎপাদনৰ যিখিনি বজাৰলৈ বিক্ৰীৰ বাবে উলিয়াই অনা হয় সেইখিনিকে কোৱা হয় যোগান, যাৰ লগত দামৰ প্ৰত্যক্ষ সম্পৰ্ক আছে। দাম বাঢ়িলে যোগান বাঢ়ে, দাম কমিলে যোগান কমে। আৰু বজাৰ, অৰ্থনীতি বিজ্ঞানত বজাৰ এক ডাঙৰ বৃহৎ বিষয়। ক্ৰেতা বিক্ৰেতাৰ প্ৰত্যক্ষ আৰু পৰোক্ষ আদান প্ৰদান হৈ যেতিয়া দ্ৰব্য সামগ্ৰী তাৰ দৰ নিৰ্ধাৰণ হয় আৰু সেই দৰত যেতিয়া দ্ৰব্য সামগ্ৰীটো ক্ৰয় বিক্ৰয় সম্ভৱ হয় তেতিয়া আমি তাক বজাৰ বুলি ক'ম। সাপ্তাহিক বজাৰ, শ্বপিং মল আদিৰ উপৰিও ষ্টক মাৰ্কেট, অনলাইন বজাৰ আদিবিলাককো অৰ্থবিজ্ঞানত বজাৰ ধাৰণাটোৱে সামৰি লয়। গতিকে এই কথাকেইটাৰ পৰা তোমালোকে কেইটামান প্ৰশ্ন কৰিবা। প্ৰথম প্ৰশ্নটো লিখি ল'বা, কল্যাণ কাক বোলে, কল্যাণৰ দুটা প্ৰকাৰ কি কি। 2 নম্বৰ। নেক্সট কুৱেশ্যন, আৰ্থিক কল্যাণ কাক বোলে। 3 নম্বৰ প্ৰশ্ন, অনাৰ্থিক কল্যাণ বুলি কাক বোলে। 4 নম্বৰ প্ৰশ্ন, অনাৰ্থিক কল্যাণৰ কেইটামান প্ৰকাৰ লিখা। 5 নম্বৰ প্ৰশ্ন, দ্ৰব্যৰ দৰ কি, MRP কি, ইয়াৰ সম্পূৰ্ণ অৰ্থ লিখা। যোগান কাক বোলে, দৰৰ লগত যোগানৰ কেনে সম্পৰ্ক আছে। অৰ্থনীতি বিজ্ঞানত বজাৰ ধাৰণাটো লিখা। প্ৰশ্নকেইটাৰ উত্তৰ কৰিবা। আমি ইয়াৰ পিছৰ আলোচনাত পাঠটোৰ আন এটা বিষয়ে আলোচনা কৰিম। আজিলৈ ইমানেই। ধন্যবাদ।